কি হবি ডাকু মানুহ মাৰিব পাৰিম না হয় নেকি তো কোনে এইটো বুদ্ধি দিছে আপুনি উল্টা উল্টা কথা মই কেতিয়া বুদ্ধি দিলো পাহৰি গেলো না মাথা আচ্ছা ৰচন কিন্তু তই কেইটামান বিপৰীত শব্দ কচোন বিপৰীত মানে বিপৰীত শব্দ কেনেকে বা ক'ব লাগিব মই ধৰ কম আৰু মই যিটো শব্দ কম তাৰ মানে বিপৰীত শব্দ আৰু কেনেকে বা ক'ব লাগিব বুজাই কচোন মই দিন বুলি ক'লে তই ৰাতি বুলি ক'ব লাগিব মই ভাল বুলি ক'লে তই বেয়া বুলি ক'ব লাগিব উল্টা মই ল'ৰা বুলি ক'লে তই ছোৱালী বুলি ক'ব লাগিব উল্টা উল্টা আপুনি কোৱাৰ পিছত ক'ব লাগিব না আগত মই কোৱাৰ পিছত ক'ব লাগিব হয় নেকি হ'ব দেচোন চেষ্টা কৰোঁ ক'ব লাগিব কচোন উল্টা উল্টাকে ক'ব লাগিব বুজি পাইছা তোৰ বুজি পালোঁ নে ভালকে বুজি পাইছ ভালকে বুজি পাইছোঁ কি হ'ল কিবা হোৱা নাই পাহৰিলি বুজি পাইছি আচ্ছা তই বোলেচোন মই এটা শুনা পাইছোঁ মোক সিদিনা সি দিছেও কৈছে আৰু সিদিনা হ'লে লুজ কেৰেক্টাৰো কৈছে সি আজি আহিব পাৰোঁ তই বোলে ইংৰাজীও মাতিব জানো ইংৰাজী পাৰে মাষ্টৰে মাতৰ নামে চাই থাকে মোক মাষ্টৰে চাই থাকে কি বুলি কয় তোক ইংৰাজী টাইগাৰ টাইগাৰ বুলি কয় বাঘ বুলি কয় মই ইংৰাজীত মাষ্টৰে ভয় কৰে হয় নেকি আচ্ছা মাষ্টৰে ভয় কৰে ঠিক আছে মই ৰাইজৰ আগতো ট্ৰেইন চলিছে এটা সুধিম কি বস্তু ট্ৰেইন চলিছে খোৱা বস্তু নেকি খালি খাওঁ খাওঁকে থাক নেকি কি বা ট্ৰেইন চলিছে বুজি পোৱা নাই মই এটা শব্দ অসমীয়াত ক'ম সেইটো তই ইংৰাজীত কবি আপুনি ইংৰাজীত ক'ব মই এতিয়া ইংৰাজীত ক'ব তই বোলেচোন বাঘ ইংৰাজীত নহয় ৰাতি মই ইংলিছ দিনতহে পাৰোঁ এতিয়াতো পোহৰ হৈ আছে ধুনীয়া দিনৰ নিচিনা নহয় ভালকে ভল্টেজ নাই না তাৰমানে নোৱাৰ চেষ্টা কৰোঁ নিচোন কিবা ক'ব লাগিব ৰাইজৰ আগত কথা আছে কিন্তু মাৰ খাই মৰিব লাগিব না নালাগে ক'ব পাৰিবতো চেষ্টা কৰোঁ নিচোন ধৰি ল এই পোৱালিটোৱে শুই শুই বিচনাত পায়খানা কৰি আছে কি কৰিব লাগিব ইংৰাজীত ক'ব লাগিব মই ক'ব লাগিব কি বুলি ক'ব লাগিব ধৰি ল মোৰ কাকে ধৰিছ আপুনি ধৰিব দিছে ধৰি ল বহাই দিছোঁ মই ইয়াতে নহয় মনতে ধৰি লৈছোঁ মনত মনটো বা ক'ত দিছে ধৰি লৈছোঁ দে মনতে ধৰি ল এই পোৱালিটোৱে শুই শুই বিচনাত পায়খানা কৰি আছে ইংৰাজীত ক'ব লাগিব এতিয়া ক'ব লাগিব না এতিয়াই ক'ব লাগিব টাইগাৰ নহয় জানো টাইগাৰে দে ইয়াকে ফাঁচি গেলো ক পাৰে ইংৰাজীত না ABCD কি ABCD মাতি আছ নহয় বহুত দিন ইংলিছ কৰে মামৰ খাইছে চাফা কৰি লৈছোঁ চাফা কৰি লৈছে ইংলিছ কি কৰি আছিল নো পাহৰিলি তাকেতো শুই শুই পায়খানা কৰি আছে বাচ্চাটো দি কি দি বলছো ইংলিছত দি বাচ্চা ইস অফিস ঘুমে ঘুমে পায়খানা অফিস বিছনা বিছনা তোৰ মূৰতো হৈছে ৰাতি উঠি সেইকাৰণে পাৰা নাই নেকি সেইকাৰণে তো মাষ্টৰে প্ৰাৰ্থনা হয় ন তাকেতো আচ্ছা উল্টা শব্দ কেইটা ক উল্টা শব্দ কেইটা ক আৰু মই বুজি কৈছোঁ কেনেকে ক'ব লাগিব মই দিন বুলি ক'লে তই ৰাতি ভাল বুলি ক'লে বেয়া ল'ৰা বুলি ক'লে ছোৱালী উল্টা তেওঁ বুলি ক'লে তেওঁ উল্টা উল্টা আপুনি কোৱাৰ পিছত মই কোৱাৰ পিছতে ক'ব লাগিব দেচোন বুজি পাইছাতো বুজি পাইছোঁ কম নে নকম নে কম নকম ৰ না মোক আৰম্ভ কৰিব দে নাই মই চেষ্টা কৰিলোঁ এইটো সি আৰম্ভ কৰিয়ে দিলে এই চব চেষ্টাই কৰি দিলা হেই অলপ মনোবল থাকচোন সেইটো অলপ ভুকি থাককচোন ৰ না বিপুল মোক ক'ব দে সেই বুলবুলে মই শুনিছোঁ কৈ থাককচোন তই আৰম্ভ কৰিয়ে দিলি তই তাৰমানে চেষ্টা কৰি দিলি হেই কি কথা কয় সেইটো কি কথা শুনি থাকে মাথাই বেয়া কৰি দিব ই চব জ্ঞান বাঢ়াই দিব তেৰিকা মোক কথাটো আৰম্ভ কৰিব দেচোন সেইটো মই কথাটো চেষ্টা কৰিলোঁ তো দিন ৰাতি ৰাতিপুৱা গধূলি ভাল বেয়া ল'ৰা ছোৱালী মহিলা মতা অসমীয়া বঙালী তোৰ মূৰটো আপোনাৰ ভৰি দুখন ননচেন্স গুড চেন্স এই ৰহি হে ভগৱান এই সত্যান মুখত ঘোচা মাৰি দিম কপালত চুমা খাই দিম ইয়াৰ লগতে কি হ'ব নহয় ইয়াৰ লগতে কি ভাল হ'ব নহয় এই কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব ৰ ইয়াকে মই ভাল ব্যৱস্থা কৰিব লাগিব তোক কোৱা নাই বুলি কৈছোঁ নহয় আপোনাকে কৈছোঁ বুলি কৈছোঁ নহয় তই এক মিনিট মনে মনে থাকচোন আপুনি 2 মিনিট কৈ থাককচোন মুখত ঘোচা মাৰি দিম কপালত চুমা খাই দিম ননচেন্স ফুল চেন্স হাফ ফুল বেৰে
আহিছে তই আপুনি কিয় কান্দছি ননচেন্স ফুল চেঞ্জ এক বেলেগ ব্যৱস্থা কৰিম ৰ এ ভাল ব্যৱস্থা কৰিব লাগিব ৰ তোক কোৱা নাই বুলি কৈছিতো আপোনাকে কৈছোঁ বুলি কৈছোঁ নহয় অলপ মনে মনে থাকচোন আপুনি কৈ থাককচোন মনে মনে থাকিবিনে শুনি থাককচোন ঠিক আছে মই নাযাওঁ দে ঠিক আছে মই নাজান দে মই নাযাওঁ দে মই যাওঁ দে যা আহ মই এতিয়া নাযাওঁ দে মই এতিয়া যাওঁ দে মই এতিয়া নাযাওঁ দে মই এতিয়া যাওঁ দে নাযাওঁ দে যাওঁ দে নাযাওঁ দে যাওঁ দে যা আহ নাযাওঁ বুলি কৈছিলো মই যাওঁ বুলি কৈছোঁ নহয় মই নাযাওঁ বুলি কৈছিলো যাওঁ বুলি কৈছিলোঁ নাযাওঁ দে যাওঁ দে যা আহ নাযাওঁ বুলি কৈছিলো যাওঁ বুলি কৈছোঁ নহয় আহ যা যা আহ তই তাৰমানে নাযাবি আপুনি তাতে আহিব মই নাযাওঁ বুলি কৈছো নাযাওঁ মই নেগেলো যা বুলি কৈছোঁ গিলো যা আহ যা বুলি কৈছো তই এইখিনিতে আমি আৰু কি আছে কৌতুক অভিনেতা বিপুল দেৱাদেৱক আমি সম্বৰ্ধনা জনাব ওলাইছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ সমিতিৰ সম্পাদক